हेलो কি খবৰ বন্ধু নিশ্চয় কুশলে আছে আজি মই আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ আহিছোঁ তাকে কিনো বনাওঁ চাওক এয়া কি লৈছোঁ দেখিছেনে এয়া শুকান মাছ শল মাছ হয় শুকান এইপিনে জালুক এয়া হ'ল ঔটেঙা শুকাই ৰখা এইপিনে আদা নহৰু এইপিনে ধনিয়া এইপিনে পিঁয়াজ এয়া শুকান মাছ যিহেতু বইল কৰি ৰাখিছোঁ মই শুকান মাছটো বইল কৰি লৈছোঁ আৰু এইপিনে আলু বইল কৰি ৰাখিছোঁ এইপিনে কচু বইল কৰি ৰাখিছোঁ যেটো বইল কৰা দৃশ্যটো মই দেখুৱা নাই অলৰেডি যোগাৰ কৰি আপোনালোকক দেখিছেনে থালত সম্পূৰ্ণ সজাই লৈছোঁ এইপিনে তেল গৰম হ'ল আৰু পিঁয়াজ মই এড কৰি দিছোঁ দেখিছে অকণমান আদা নহৰু দি দিম অকণমান ৰাখি দিম মই পাছত দি পেলাই অকণমান দি পেলাই এয়া আৰু মই এতিয়া শুকান মাছকেইডোখৰ যিহেতু বইল কৰি ৰাখিছিলোঁ ফ্ৰাই কৰি লওঁ অকণমান আদা নহৰু পেজৰ লগত ধুনীয়াকৈ মই অকণমান দেখিছোঁ ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ অকণমান টাইম তাৰপিছত মই এতিয়া নিমখ হালধি এড কৰি দিম সোৱাদ অনুসৰি দিব দেই কালাৰ অনুসৰি হালধি দিব আৰু সোৱাদ অনুসৰি নিমখ দি ল'ব ধুনীয়াকৈ এড কৰি দিম অকণমান টাইম মই এতিয়া সিজিবলৈ দিম মাছটো আদা নহৰু যিহেতু এয়া সিজি গ'ল আৰু মই এতিয়া এড কৰি দিম বইল কৰি ৰখা কচু থুৰি মই দেখিছোঁ কচু থুৰি হয় এয়া আৰু যিহেতু ইমানেই গৰম পৰিছে নক'ব আৰু ন এতিয়া এইবিলাকে খোৱাৰ একদম এক নম্বৰ আৰু বেদত আলু এড কৰি দিছোঁ আলু মই যিহেতু বইল কৰি ৰাখিছিলোঁ এয়া দুপৰীয়া সাঁজ এনেকৈ খাম বুলি ভাবিছোঁ সকলো কুশলে আছেনে জনাব বহুত দিন ভিডিঅ' দিব পৰা নাই মানে ভিডিঅ' বনাবলৈ সময় নোপোৱা হৈছোঁ সন্তানৰ লগত ব্যস্ত থাকিব লাগে যে আৰু এয়া দেখিছে লৰাই দিলোঁ মই ধুনীয়াকৈ এয়া দিছোঁ ঔটেঙা এড কৰি দিছোঁ এতিয়া এয়া মই শুকুৱাই ৰখা ঔটেঙা নিমখত ধুৱাই পেলাই শুকুৱাই ৰাখিছোঁ বহুত দিন খাব পাৰি এনেকৈ শুকুৱাই ৰাখিলে মানে আচাৰ বনাইছিলোঁ যে এবাৰ ভিডিঅ' দিছিলোঁ মই আচাৰ বনাওঁতে অলপমান এনেকৈ কৰি শুকুৱাই পেলাই বৈয়ামত ৰাখি দিছিলোঁ যিটো কচু কিবাকিবি এনেকৈ বনাই খালে মানে দি খাবলৈ দালিটো দি খালে বহুত ভাল লাগে বেছি দিব নালাগে ধুনীয়াকৈ লৰাই দিলোঁ মই এতিয়া পেষ্টটো দেখিছোঁ গৰম কেনেকুৱা বাৰু আপোনালোকৰ সেইপিনে আমাৰ পিনে ইমান গৰম পৰিছে নক'ব আৰু দেই একদম বাহিৰলৈ ওলাবই মন নাযায় আৰু দেখিছে ইমান ধুনীয়া দুপৰীয়া সাঁজ আজি কচু থুৰিয়ে খাওঁ বুলি ভাবিলোঁ আৰু মই যে ৰাখি থৈছিলোঁ আদা নহৰু পেষ্ট অলপমান জলকীয়া হেতি এতিয়া এড কৰি দিছোঁ মই যিটো এতিয়া চেণ্টটো বৰ ধুনীয়া আহিব লগতে জালুকো এড কৰি দিছোঁ ইয়াত লগতে মই জালুক এড কৰি দিছোঁ এয়া দেখিছে আৰু ধুনীয়াকৈ লৰাই দিম এতিয়া মানে তেলত দিলে মানে এই জালুক জাতীয় বস্তুটো ইমান হেৰি নহয় সেইটো কাৰণে চব্জিটো অলপমান সিজাৰ পিছত দিব লাগে তেতিয়া মানে ভাল হয় ধুনীয়া চেণ্ট আহে এতিয়া কি কিমান ধুনীয়া আদা নহৰুৰ লগতে জালুকৰ চেণ্ট আহিছে একদম নক'ব আৰু বৰ ধুনীয়া চেণ্ট আহিছে আৰু এতিয়া মই ইয়াতে পানী অকণমান এড কৰি দিম পানী বেছি দিলোঁ যিহেতু আদা নহৰুটো দিয়া আছে আৰু জালুক যে দিছিলোঁ সেইবাবেহে ইয়াতে এড কৰি দিয়া হৈছে মানে মিশ্ৰণটো সুন্দৰভাৱে সিজিবৰ কাৰণে এড কৰি দিছোঁ এড কৰি দি মই ঢাকন দি অলপমান টাইম ৰাখি দিম কোনে কোনে এনেকৈ কচু তৰকাৰী এনেকৈ ভাজি বনাই খাই ভাল পায় শুকান মাছৰ লগত জনাবচোন এয়া শুকান মাছ মই মাৰ ঘৰৰ পৰা দি পঠিয়াইছিলে গম পায়নে আৰু এয়া মই ঢাকনত ৰাখি দিছিলোঁ আৰু এই চাওক ঢাকন ৰাখি দিছোঁ উতল আহিছে ধুনীয়াকৈ মই মিশ্ৰণখিনি মানে যিখিনি মই আদা নহৰু পেষ্ট জলকীয়া লগতে জালুক দিছিলোঁ এয়া সিজি গ'ল দেখিছে ধুনীয়াকৈ গ্ৰেভি টাইপত বনাইছোঁ আৰু শুকান মাছ খাবলৈ বহুত ভাল এনেকৈ আৰু ডাঙৰ মাছ যে ঘৰৰ হয় মই এতিয়া ধনিয়া এড কৰিছোঁ যিহেতু মোৰ তৰকাৰী হৈ গৈছে অলৰেডি দেখিছে ধুনীয়াকৈ লৰাই দিম আৰু আজি কচু তৰকাৰী শুকান মাছৰ লগত শুকান মাছটো হ'ল ঘৰৰ পৰা দি পঠিওৱা নিজৰ ঘৰৰ পুখুৰী শুকুৱাই পেলাই ঘৰৰ পৰা দি পঠিয়াইছিলে শল মাছ হয় সেই মানে পোনাৰ মানে মেলি থৈছে ঘৰত এতিয়া ডাঙৰ হ'ল বহুত ডাঙৰ হ'ল তাকে এতিয়া ঘৰত মই
নি পেলাই বনাই খাইছে দেখিছে ইমান ধুনীয়া হৈছে ইয়ামি ইয়ামি টেষ্টিকৈ দুপৰীয়া ৰ'দৰ তাপত ভাত সাজ ধুনীয়াকৈ খাওঁ আপোনালোকেও খাওক কেনেকৈ বনাই এয়া ৰেডি হৈ গ'ল মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে পুনৰবাৰ আকৌ ধন্যবাদ জনাইছোঁ বাই বাই এনেকৈ মৰম দি যাব লাভ ইউ অল বাই বাই